স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ। আজি মই আপোনালোকৰ লগত এটি বিশেষ বিষয়ৰ ওপৰত কথা পাতিম বুলি আহিছোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ যে এগৰাকী মহিলাৰ সাজপাৰৰ ওপৰত। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে এগৰাকী মহিলাৰ বাবে এযোৰ মেখেলা চাদৰ বহুত আদৰৰ। গতিকে এই যে মেখেলা চাদৰযোৰ বহুত আমাৰ এগৰাকী মহিলা হিচাপে আদৰৰ, তাৰ বিষয়ে আজি অকণমান আপোনালোকৰ লগত মই কথা পাতিম। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আহোঁচোন কথাখিনিৰ মাজলৈ। চাওক, এগৰাকী মহিলাক এযোৰ মেখেলা চাদৰে খুব ধুনীয়া লাগে। এগৰাকী মহিলাৰ মেখেলা চাদৰযোৰ পিন্ধাৰ লগে লগে তেওঁৰ খুব সৌন্দৰ্যতাৰে তেওঁ ভৰি পৰে। সঁচাকৈ অসমীয়া মহিলাৰ এযোৰ মেখেলা চাদৰ গৌৰৱৰ বিষয়। যিহেতু এগৰাকী মহিলাই বা এগৰাকী অসমীয়া মহিলা হিচাপে আমি এযোৰ মেখেলা চাদৰক লৈ গৌৰৱ কৰোঁ। কাৰণ মহিলা হিচাপে আমাৰ গৌৰৱৰ থল সঁচাই মেখেলা চাদৰযোৰ। সেয়েহে আমি প্ৰতিজন ব্যক্তিয়ে বিচাৰোঁ যে আমাৰ এই আদৰৰ মেখেলা চাদৰযোৰ বিশ্ব দৰবাৰতো চিনাকি হওক। সেই উদ্দেশ্যেৰে সকলোৱে আমি চেষ্টা কৰোঁ যে বিশ্ব দৰবাৰতো আমাৰ মেখেলা চাদৰযোৰে চিনাকি পায়। সঁচাকৈ ভাল লাগে। মেখেলা চাদৰযোৰৰ কথা যদি আমি ভাবোঁ, সঁচাকৈ ভাল লাগে, পিন্ধি ভাল লাগে। আৰু ইয়াৰ যিটো সৌন্দৰ্য এগৰাকী মহিলাৰ গাত তুলি ধৰে, সঁচাকৈ অতুলনীয়। কিন্তু তাৰ মাজত এটা কথাও কেতিয়াবা আহি পৰে বা আহি পৰিব পাৰে। থান, কাল, পাত্ৰ অনুসৰি এগৰাকী মহিলাই বিভিন্ন সাজপাৰো কৰিবলগীয়া হ'ব পাৰে। কাৰণ আজি পৃথিৱীখন ইমান যান্ত্ৰিকতা, ইমান ব্যস্ততাপূৰ্ণ জীৱনটোৰ মাজত কেতিয়াবা ক'ৰবাত একোগৰাকী মহিলাই তেওঁৰ এই মেখেলা চাদৰৰ যি সাজযোৰ, সেই সাজযোৰৰ পৰাও অকণমান ব্যতিক্ৰম হ'ব পাৰে। কিন্তু তাৰ মানে এইটো নহয় যে এগৰাকী মহিলা হ'লে অকল মেখেলা চাদৰ পিন্ধি আবদ্ধ থাকিব লাগে, সেইটো কথা নহয়। মানুহৰ সুবিধা অনুসৰি এগৰাকী মহিলাই বিভিন্ন ধৰণৰ মাৰ্জিত ড্ৰেছ কৰিব পাৰে। তাৰ মানে এইটো নহয় যে কোনোবাই তেওঁক লৈ সমালোচনা কৰিব। গতিকে তেওঁ নিজস্ব সেইটো মতামত, তেওঁ কি পিন্ধিব কি নিপিন্ধিব। কাৰণ তেওঁ যদি এগৰাকী ব্যস্ত মহিলা হয়, তেওঁ যিটো সুবিধাজনক ড্ৰেছ, সেই ড্ৰেছটো পিন্ধাত কোনো ধৰণৰ বাধা এখন কাৰো আহি পৰিব নালাগে। বিভিন্ন দিশত দেখা যায়, বিভিন্ন আলোচনা সমালোচনা কৰা দেখা যায় আমাৰ মহিলাৰ সাজপাৰৰ ওপৰত। কিন্তু সেই আলোচনা বিলোচনাৰ মাজত যোৱাতকৈ এগৰাকী মহিলাক এযোৰ মেখেলা চাদৰে সুন্দৰ দেখাই সঁচা কথা। কিন্তু এগৰাকী মহিলাৰ সেই মেখেলা চাদৰযোৰৰ আঁৰত তেওঁৰ মনটো আমি সকলোৱে বুজিবলৈ চেষ্টা কৰিব লাগে। এযোৰ মেখেলা চাদৰৰ আঁৰৰ সেই মানুহগৰাকীৰ মনটো আমি বুজিব লাগে। কাৰণ এগৰাকী মহিলাৰ আমাৰ মনটো সুন্দৰ হ'লে এযোৰ মেখেলা চাদৰে তেওঁক আৰু ধুনীয়া দেখায়। সেয়েহে আমি প্ৰত্যেকগৰাকী মহিলাই নিজৰ মনটো সুন্দৰ কৰিব লাগে। আমাৰ যিটো সুন্দৰ মন, সেই সুন্দৰ মনটোৱে আমি সুন্দৰ চিন্তা চৰ্চা কৰি আমি সমাজৰ কিছু ভাল কাম কৰিবলৈ আগবাঢ়ি যাবৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগে। গতিকে এযোৰ ড্ৰেছ পিন্ধিলেই এগৰাকী মহিলাক সৌন্দৰ্য দেখায়, সেইটো কোনো বিশেষত্ব নহয়। কিন্তু মহিলাগৰাকীৰ আচল মনটো কিমান সুন্দৰ আমি তাক চাবলৈ যাব লাগে। কাৰণ এটি সুন্দৰ মনে এগৰাকী মহিলাই খুব সুন্দৰ চিন্তা চৰ্চা কৰিব পাৰে আৰু খুব সুন্দৰ চিন্তা চৰ্চাৰ মানসিকতাৰে এগৰাকী মহিলাই এখন সমাজ সুস্থ দিশত আগবঢ়াই লৈ যাব পাৰে। গতিকে মহিলাৰ ক্ষমতা বহুত, মহিলাই কৰিব নোৱাৰা কাম নাই। সকলো কামতেই মহিলাৰ পাৰদৰ্শিতা আছে। গতিকে মহিলাক নিজৰ ভাৱেও কিছু ক্ষেত্ৰত এটা সুবিধা দিব লাগে বা আমি নিজেই সুবিধা পালে আমাৰ নিজৰ মনটোক আমি বুজি পাওঁ আৰু আমাৰ মনটোৱে কি কৰিব লাগে কি কৰিব নালাগে সেইটো আমি নিজৰ ওপৰত বিবেচনা কৰাৰ এটা প্ৰেৰণা আমাক সকলোৱে দিব লাগে। গতিকে এই যে মেখেলা চাদৰযোৰ সজাই অতুলনীয়,
অসমীয়া মহিলাৰ যি মেখেলা চাদৰ সেইযোৰ পিন্ধিলে হয়তো নিজেও আমি গৌৰৱ অনুভৱ কৰোঁ। যেতিয়া আমি মেখেলা চাদৰযোৰ আমাৰ গাত আমি পৰিধান কৰোঁ নিজকেই সঁচাকৈ এটা বেলেগ অনুভৱ, সেইটো হয়তো আমি বুজাই ক'ব নোৱাৰোঁ। গতিকে মেখেলা চাদৰ আমাৰ সদায়ে আদৰৰ, সদায়ে আমাৰ মৰমৰ। গতিকে এই মেখেলা চাদৰযোৰ আমি কোনো ক্ষেত্ৰত কোনো ধৰণে অৱমাননা কৰিবলৈ যাব নালাগে, বা আমি কোনো ক্ষেত্ৰত আমি মেখেলা চাদৰ সমাদৰ নকৰাকৈ থাকিব নালাগে। কিন্তু পৰিৱেশ পৰিস্থিতি অনুসৰি এগৰাকী মহিলাই বিভিন্ন ড্ৰেছ পৰিধান কৰিব পাৰে, সেই ক্ষেত্ৰত কোনো বাধ্যতামূলক কথাও আহি পৰিব নালাগে আৰু কাৰোবাৰ সেইটো মন বেয়া কৰা বিষয়ো হ'ব নালাগে। গতিকে আহক আমি সকলোৱে এই আমাৰ অসমীয়া সমাজৰ মহিলাসকলৰ যি মেখেলা চাদৰ সেই মেখেলা চাদৰযোৰক খুব আদৰ কৰোঁ আৰু পৰাপক্ষত আমি আত্মনিৰ্ভৰশীলভাৱে নিজেই এই মেখেলা চাদৰযোৰ ঘৰতে বৈ লোৱাৰ এটা সুবিধা কৰাৰ চেষ্টা কৰোঁ। তেতিয়া আমাৰ সমাজখন আমাৰ দেশখন বহুত আগবঢ়াই লৈ যাব পাৰিম। কাৰণ মেখেলা চাদৰ অসমীয়া সমাজৰ এটা স্বীকৃতি, এটা গৌৰৱ, আৰু এই মেখেলা চাদৰযোৰ আমি বিশ্ব দৰবাৰত লৈ গৈ নিজকেই অসমীয়া মহিলা বুলি আমি চিনাকি দিওঁ। গতিকে আজি মোৰ যিখিনি মনৰ কথা মই আপোনালোকক ক'লোঁ, গতিকে এই কথাখিনি কাৰোবাৰ ভাল লাগিব পাৰে, কাৰোবাৰ বেয়া লাগিব পাৰে। গতিকে বেয়া লাগিলেও মোৰ উপায় নাই, কাৰণ মনৰ যি মোৰ এটা ফিলিং, যিটো অনুভৱ মই আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ লগত ইমানতেই কথা পাতিলোঁ। আকৌ এদিন মই আপোনালোকৰ লগত এটি নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি আগবাঢ়ি আহিম। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।